for other people also. আমাৰ মহানগৰৰ মাজতে এখন ধুনীয়া নদী এই ধুনীয়া নদীখন জাবৰ জোথৰ আৱৰ্জনা আৰু গোন্ধেৰে মানুহ অহা যোৱা কৰিব নোৱাৰা হৈছে গতিকে এইটো যদি গুৱাহাটীবাসী বা ভৰলু পাৰে পাৰে থকা মানুহখিনি যদি সচেতন নহয় যেতিয়ালৈকে সচেতন নহয় তেতিয়ালৈকে কিন্তু আমি এই দুৰ্ভোগ ভুগি থাকিব লাগিব গতিকে তাৰ বাবে এটা আজি কেম্পেইন আৰম্ভ হৈছে ছেভ ভৰলু মই ভাবোঁ এইটোৱে কিছু সজাগতা আনিবলৈ ভৰলু আমাৰ এটা ঐতিহ্যপূৰ্ণ এটা ইতিহাস এটা আছে ভৰলুক লৈ আৰু ভৰলু নদীখন এটা সময় এনেকুৱা আছিলে য'ত সুন্দৰ এখন নদী হিচাপে গুৱাহাটীৰ নগৰৰ মাজেদি গৈছিলে আজি খুব দুখৰ কথা যে ভৰলু নদীখনত এইটো গতিত জাবৰ জোথৰ ঘৰৰ নানান ধৰণৰ আৱৰ্জনা আহি পেলাই এই নদীখনত সুন্দৰ নদীখনত পেলাইছে আজি মই তিলিঙা নামৰ এই অনুষ্ঠানটিৰ শলাগ লৈছোঁ উদ্যোক্তাসকলৰ শলাগ লৈছোঁ কোনোবা এটুকুৰা জেগাত ক'ৰবাত আমি আৰম্ভ কৰিব লাগিব আজি আপোনালোকে আৰম্ভ কৰিছে আৰু মোৰ দৃঢ় বিশ্বাস যে এই আৰম্ভণিয়ে এটা সজাগতাৰ সৃষ্টি কৰিব আৰু এই সজাগতা এনেধৰণে বিয়পি যাব যাতে গুৱাহাটীৰ প্ৰতিজন নাগৰিক সম্পূৰ্ণভাৱে সজাগ হৈ সচেতন হৈ এই ভৰলুখন এখন সুন্দৰ আকৌ সেই পুনৰ ঐতিহ্যপূৰ্ণ সেই ভৰলুখন যাতে আমি সকলোৱে মিলি পেলাই আকৌ আমি যাতে ৰিভাইভ কৰিব পাৰোঁ সেই তাৰ এই প্ৰচেষ্টা আজি আৰম্ভ হৈছে আৰু মোৰ দৃঢ় বিশ্বাস এই প্ৰচেষ্টা চলি যাব আৰু মই সকলোকে প্ৰতিজন উদ্যোক্তাক মই পুনৰবাৰ বাবে আমাৰ গুৱাহাটীৰ সকলো নাগৰিক হৈ পৌৰ নিগম হৈ মই অশেষ ধন্যবাদ জনাইছোঁ মই পোনপ্ৰথমতে সকলোকে অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ তিলিঙা ক্লাবৰ সকলো সদস্যাক আমাক সহযোগ কৰাৰ কাৰণে তেওঁলোকে আগতেও আমাৰ হৈ কৰিছে আমি ধন্যবাদ জনাইছোঁ আৰু মোৰ ওচৰত আছে ৰবীন কলিতা তেখেতে এইখিনি আৰম্ভ কৰিছিলে আমি খালি আগুৱাই লৈ গৈছোঁ একেলগে আৰু আজি সকলোৱে বিশেষকৈ আমাৰ কমিশ্যনাৰ তেখেতে আহিলে আৰু আমাৰ সমাপূজাৰী তেখেতে আহি মোক ৰাতিপুৱাই নাই মই কৈছে আপোনালোকৰ কাৰণে উঠিম আজি আহি যে আমাক ইমান উৎসাহিত কৰিছে আমাক যে উৎসাহিত কৰিছে সেইটো খুব ডাঙৰ কথা আৰু ভৰলু আমি কিমানখিনি কৰিব পাৰিব নাজানো কিন্তু আমাৰ দৃঢ় বিশ্বাস আমি সকলো একলগ হ'লে আমি কৰিব পাৰিম যাদৱ পায়েঙে যদি এখন অৰণ্য সৃষ্টি কৰিব পাৰে অকলে যশোৰ মেধি যদি তেওঁৰ পৰিবাৰৰ কাৰণে পাহাৰ কাটি ৰাস্তা বনাব পাৰে আমি গুৱাহাটীৰ ইমানখিনি জনা বুজা মানুহে আমি কেলৈ ভৰলুখন আমি চাফা কৰিব নোৱাৰোঁ আৰু মোৰ দৃঢ় বিশ্বাস আজি নহয় হয়তো 3, 4, 5, 10 বছৰৰ মূৰত ভৰলু এতিয়া আপদ হৈ আছে ভৰলু গুৱাহাটীৰ সম্পদ হ'ব আৰু ভৰলুক চাবলৈ পৰ্যটক আহিব মই এইখিনি কৈছোঁ আপোনাক কেম্পেইনটো এটা সময়ত মই আৰম্ভ কৰিছিলোঁ তাৰপিছত আমি বেলেগ বেলেগ ৰূপত কৰি পেলাই কৰিছোঁ এটা সপোন আছিল মোৰ এটা সপোন আছিল যে এই ভৰলুখন আমি যেন আগৰ নিচিনাকৈ আকৌ ঘূৰাই পাওঁ সেইকাৰণে মই এইটো আৰম্ভ কৰি পেলাই ৰটাৰী ক্লাব অফ গুৱাহাটী চাউথত এইটো তেখেতক ইনভলভ কৰিছিলোঁ আৰু লগতে আমি এটা গ্ৰুপ কৰি পেলাই গোটেইখিনি আগবাঢ়ি আহিছোঁ আমি আজি আমাৰ মাজত পাইছোঁ GMC কমিশ্যনাৰকো পাইছোঁ আৰু বাইদেউকো পাইছোঁ ইয়াতে যে আমাৰ মাজত আহিছে এই কামটো আগবঢ়াবলৈ আমি সফল হ'মেই আৰু এই মোৰ ঘৰৰ পৰা মই সদায় ভৰলুখন দেখি থাকোঁ যিবোৰ মানুহে বেয়া কৰিছিলে ভৰলুক সেই মানুহবিলাকক মই অনুৰোধ কৰিছোঁ যাতে আকৌ পৰিষ্কাৰ কৰি এখন ভাল নদী আনিবলৈ যেন কৰে থেমছ নদীখনো লেতেৰা আছিলে লণ্ডনৰ সেইখনো চাফা কৰি মানুহে ঠিক কৰিলে আৰু পৃথিৱীৰ বহুত নদী এনেকুৱা অৱস্থাৰ পৰা আকৌ ভাল ধুনীয়া চাফা নদী পৰিষ্কাৰ নদী কৰিছে আমি ভৰলুখন কৰিম ভৰলুখন 6.5 কিলোমিটাৰ আৰু এই 6.5 কিলোমিটাৰ কৰিবৰ কাৰণে আমাৰ গোটেই গুৱাহাটীখন আমি যদি লাগি লওঁ আৰু আমাৰ লগত যদি পৌৰ প্ৰশাসন থাকে আমাৰ লগত যদি চৰকাৰ থাকে আমাৰ লগত যদি কৰ্পৰেট ছেক্টৰটো থাকে আমি ডেফিনেটলি কৰিব পাৰিম আপোনালোক আমাৰ লগত আছে সেইকাৰণে আগবাঢ়ি আহিছে আমি আশা কৰিছোঁ যে এইটো আমি অনতি পলমে নদীখনত ধুনীয়া এখন নদী টুৰিজিমৰ কাৰণেও আমি কৰিব পাৰিম পৰ্যটকসকল আহিব আমি সৰু সৰু নাও দিম ইয়াত তেতিয়া তাত ইয়াৰ পৰা যাব একেবাৰে ভৰলুমুখলৈকে যাব আৰু তাৰ পৰাও এটা ট্ৰান্সপৰ্টেশ্যনৰ প্ৰব্লেমো ছল্ভ হ'ব মই ভাবোঁ আৰু এইখিনি ধুনীয়াকৈ যদি বনাই দিয়ে চৰকাৰে তেতিয়াহ'লে এই ঠাইখিনি পৰ্যটকৰ মানুহ ইয়ালৈ আহিব চাবলৈ আহিব ভৰলুখন চাবলৈ আহিব এতিয়া ভৰলুৰ ওচৰলৈ নাক কুচাই যায় ৰুমাল লৈ যায় মুখত তেতিয়া মানুহে চাবলৈ আহিব মই এইটো আৰু মই আমাৰ লগত থকা GMC কমিশ্যনাৰক মই অনুৰোধ কৰিলোঁ যে তেখেতে যেন এই কথাটো আগবাঢ়ি দিয়ে তেখেতে বহুত কাম কৰিছে আৰু কৰিবলৈ তেখেত লৈছে তেখেতক মই অনুৰোধ কৰিলোঁ যে এই কামটো চৰকাৰৰ তৰফৰ পৰা আগুৱাই নিয়ে আৰু এই ছেভ ভৰলু প্ৰগ্ৰামটো যেন আমাৰ সাফল্যমণ্ডিত আপোনালোক আটাইকে বহুত